মা মোক বোলে মই চব দুখ জিতি দিম, তই মোক নেমাৰিবি আৰু সি চবকে মানে কাকতে মিনতি কৰিছে। পিতৃয়ে আহ্বান কৰিছে বাৰে বাৰে, নামাৰিবি মোক এনেকে, মই সম্পত্তি গোটেই দি যাম তোমাকে, মোক মাত্ৰ জীয়াই থাকিব দিয়া কিবাকে। জন্মদাতা পিতৃতকৈ ডাঙৰ হ'ল সম্পত্তি, বেছি মৰমৰ হ'ল ঘৰৰ লগতে মাটি বাৰী। তেওঁক হত্যা কৰিলে নিজৰ পত্নী আৰু নিজৰ ছোৱালীয়ে একেলগে মিলি। যুগ মডাৰ্ণ হ'ল, সময়ৰ পৰিৱৰ্তন হ'ল, দিনবোৰৰ সলনি হ'ল, নিজ কন্যায়ো পিতৃক চিনি নোপোৱা হ'ল, টকাৰ মূল্য পিতৃৰ জীৱনটোতকৈ বেছি হোৱা হ'ল। ঘটনা এয়া মাৰ্ঘেৰিটা নগৰৰ, চেণ্ট্ৰেল ফিল্ডৰ কাষত তেওঁৰ ঘৰ। দেৱচন্দ্ৰ গগৈ হ'ল নাম এইজন মানুহৰ। সম্পত্তিৰ লোভত পত্নী কন্যাই তেওঁক হত্যা কৰাৰ অভিযোগ এয়া একাংশৰ। এগৰাকী মানুহৰ মাইকী মানুহৰ চব এগৰাকী মহিলাৰ ইমান সাহস, নিজৰ হাজবেণ্ডক জ্বলাই মেলি, আৰু বিশেষকৈ সেই ছোৱালীজনীয়ে নিজৰ দেউতাকক মাৰি তাই গুৱাহাটীত এখন বাৰত কাম কৰে। তাই নাইট চুপাৰত বহি আছিলে, যেতিয়া পুলিচে মানে লোকেশ্যন পাইছে তাইক এৰেষ্ট কৰিছে, সেইবুলি আমি শুনিব পাৰিছো।